নৃশংস হত্যাকাণ্ড ছাত্ৰই ছাত্ৰক দাৰে ঘপিয়াই কৰিলে হত্যা হত্যাকাৰী 2 কিশোৰ ছাত্ৰক গ্ৰেপ্তাৰ মৰাণ আৰক্ষী মৰাণ চাহ বাগিচাৰ টিখৰাই ডিভিজনৰ 2 নং প্লাণ্টত সোমবাৰে সন্ধিয়া উদ্ধাৰ হৈছিল এটি যুৱকৰ মৃতদেহ প্ৰথমতে মৃতদেহটো চিনাক্ত হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত মৃতদেহটো মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ তথা ডিমৌৰ চকলা পথাৰৰ নিবাসী বিশাল বৰা ওৰফে কপিল বুলি চিনাক্ত হয় মৃতদেহৰ কাষত 2টা সুৰাৰ বটল আৰু 2টা ডিছপ'জেল গ্লাছ পোৱা গৈছিল ডিছপ'জেল গ্লাছত লাগি আছিল তেজৰ দাগ আৰক্ষীৰ প্ৰাথমিক তদন্তত ই এক পৰিকল্পিত হত্যাকাণ্ড সেয়া পোহৰলৈ আহে বিশাল বৰাই মৰাণৰ ভাড়াঘৰৰ পৰা মৰাণৰ বজাৰলৈ যাওঁ বুলি সহপাঠীক কৈ ওলাই গৈছিল কিন্তু পুনৰ উভতি নগ'ল ভাড়াঘৰলৈ নিশাই মৰাণ আৰক্ষীয়ে তদন্ত চলাই ডিমৌ 1 নং উদয়পুৰৰ পৰা এজন ছাত্ৰ আৰু ডিমৌৰ চকলা পথাৰৰ পৰা এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰে ডিমৌৰ দুখন শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত অধ্যয়ন কৰিছিল 2 ছাত্ৰই মৃত ছাত্ৰজনৰ এটা আইফোন মোবাইল এটা বেগৰ সৈতে হত্যাকাণ্ডত ব্যৱহৃত দাখন উদয়পুৰৰ হত্যাৰ অভিযুক্তজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে মৰাণ আৰক্ষীয়ে প্ৰেমজনিত কাৰণত হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে মৰাণ আৰক্ষীয়ে মই মানে দুপৰীয়া 3টামান বজাত মই বিচনাত শুই মোবাইল চাই আছিলোঁ তালে লগৰ কেইটামানে মানে ফোন মাৰি আছিলে 2টামান বজাৰ পৰা বোলে এনেকৈ আমি বিশাল মাৰ্কেটলৈ যাম কাপোৰ কানি কিনিবলৈ তুমি ওলাই আহিব লগতে কিনিমগৈ এনেকৈ বুলি কৈছিলে সি মোক 3টামান বজাত মোক ক'লে বোলে তুমি থাকা শুই নাথাকিবা মই আহিমগৈ বুলি কৈ পিনি সি ওলাই গুচি গ'ল এই পাকঘৰ ৰেষ্টুৰেণ্টখনৰ ওচৰতে লকৰ কথা পাতি আছিলে লগকেইটা মোক নাম চাম নক'লে সি আকৌ ওলাই পিনি গুচি গ'ল তাৰপিছত ৰাতি 7:30 এনেকুৱা হৈছে সি ফোনটো ছুইচ অফ কৰি থৈছে না ইমান দেৰিলৈকে আনকালে সোনকালে আহে হ'লেও মোলৈ ফোন এটা কৰে সি তাৰপৰা মই ফোন মাৰি আছোঁ ফোনটো ছুইচ অফ লগো মাৰিলে বোলে তাৰ ফোনটো কিন্তু ছুইচ অফ হৈছে এনেকৈ ইমান দেৰি হ'ল 10টামান বাজিলেগৈ না আহি খা খবৰেই নাই তাৰপৰা গোটেইগাল লগৰ আহিলোঁ বিচাৰি মেলি মই এবাৰ এনেকৈ খোজকাঢ়ি বিচাল পালোঁগৈ নাই আহি ইমানটো তাৰপিছত লগৰ আহিলে চব বিচাৰ মেলা কৰিলোঁ ৰুমৰ পৰা ওলাই আহি পিনিয়ে লাচিনগৰ সেই দোকান এখনতে লগৰ এটাই সুধিলে বোলে এনেকৈ ল'ৰা এটা এনেকৈ আহিছিলে নেকি এনেকৈ তেওঁ ফটো চটো দেখুৱালে তেনেকৈ আমি ইয়ালৈ আহিলোঁ থানালৈ খবৰ ল'বলৈ সেই ল'ৰাকেইটা ক'ত আছিলে ল'ৰাকেইটা ডিমৌৱে উদয়পুৰ চাইডৰ বুলি কৈছে তুমি তাৰ লগত একেলগত আছিলে মই তাৰ লগত একেবাৰে ৰুমত আছোঁ পঢ়ি আছা অঁ BA ফাৰ্ষ্ট চেম কোন কলেজ মন কলেজ কোন ক্লাছত আছিলে মোৰ লগতে একেই BA ফাৰ্ষ্ট চেম ৰুমমেট কিবা কাজিয়া আছিলে নেকি কাজিয়া মই ইমান গম নাপাওঁ খালি মোক ফটো কৰিছিলে যে কাপোৰ কিনিব আহিছে ল'ৰা দুটা আহি বুলি কৈছে ঘটনাটো সঁচাকৈ বৰ দুৰ্ভাগ্যজনক কি হ'ব আমি বিশেষকৈ মৰাণ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো একে ৰাতিৰ ভিতৰতে দোষীক যে তদন্ত কৰাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এটা কথা লগতে দোষীক প্ৰকৃত শাস্তি দিয়াটো আমি বিচাৰিছোঁ চৰকাৰৰ প্ৰতি অনুৰোধ কৰিছোঁ আমাৰ চৰকাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশাসন বিষয়াটো চাই আছে তেওঁ ভাল কাম কৰি আছে সকলোতে সেইকাৰণে আমি ভাবিছোঁ এই বেয়া যিবিলাক কাম যুৱ উচ্ছৃংখল যি হৈছে সেই উচ্ছৃংখলবিলাক যাতে ধ্বংস কৰাৰ পথত তেওঁ আগবাঢ়ে তেওঁ অনুৰোধ জনাইছে ল'ৰাজনৰ নাম কি আছিলে যিজন হত্যা কৰিলে যিজন ঢুকালে তেওঁৰ নাম কপিল বৰা ওৰফে আমাৰ ডিমৌ গুধাবিল চকলা পথাৰ বুলি জনা হয় ক'ত কি পঢ়ি আছিলে মৰাণত পঢ়ি আছে কি পঢ়ি ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ তেওঁ ক'ত বসবাস কৰি পঢ়ি আছিলে তেওঁ মৰাণত কোনোবা এটা ভাড়াঘৰত আছে হত্যাকাৰী দুজনকে ধৰা হৈছে দুজনকে ধৰা হৈছে